বাস্তৱ জীৱনৰ এটা সঁচা কাহিনী। দূৰত 1 মিনিট থাকবা ক'ত থাকা? ঘৰ দুৱাৰ আছে কি নাই? আছে কে তহঁতৰে জিন্দগী না ঘর দুয়ারের টেনশন না তিরি চলির টেনশন ঘন্টা আমার জীবনতে বরবাদ হয়ে গেছে। চালা এফালে পইচার টেনশন ঘৰৰ পৰা 6টাত অফিসত যা, এফালে বছৰ প্ৰেছাৰ অমুক কাম হোৱা নাই চালা তহঁতৰে জীৱন ভাল না পইচাৰ টেনশন মানুহৰ ওচৰত গেছে হাত পাচ্ছা খাবা পাইছে বিন্দাস কোনো টেনশন নাই। আমাৰ জিন্দগী জাহান্নাম বুলি ক'ব পাৰি জাহান্নাম। itu খালি ক্যান্সার তো খালি ক্যান্সার হয় না মোর অলরেডি ক্যান্সার হইছে। ক্ষমা কৰিব আপোনাৰ কি ক্যান্সাৰ হৈ আছে? মোৰ ক্যান্সাৰতকৈ ভয়ানক ৰোগ। আপোনাৰ লগত দৰে কিছুমান মানুহে এনেকুৱা বেয়া আচৰণ কৰে, ঘৰৰ পৰা খেদি দিয়ে, ৰাস্তাৰ পাগল বুলি মাৰে, ঘৃণা কৰে। ক্ষমা কৰিব, মোৰ কাৰণে আপুনি বহুতখিনি আঘাত পাইছে, তাৰ কাৰণে মোক মাফ কৰি দিব। নিজৰ ল'ৰা বুলি ভাবিব আপুনি। বলক আজি আপোনাৰ লগত মই খাম, লগতে আপোনাকো খুৱাম। মনত ৰাখিব, শৰীৰৰ বেমাৰ ঔষধৰে ভাল হৈ যায়, কিন্তু মানুহৰ নিষ্ঠুৰ ব্যৱহাৰ, মনৰ কষ্ট কেতিয়াও ভাল নহয়। কোনো মানুহ জন্মগতভাৱে পাগল বা ভিক্ষাৰী নহয়। ইয়াৰ আঁৰত লুকাই থাকে বহুতো সমাজে নজনা কাহিনী, অসীম কষ্ট আৰু জীৱনৰ কঠিন পৰিস্থিতি। মহানুভূতি শিকক, কাৰোবাৰ কষ্টৰ কাৰণ নহ'ব।